মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি তোমালোকৰ পাঠ্যপুথিৰ ৫ নং পাঠ সাগৰ মহাসাগৰ পাঠটিৰ অন্তৰ্গত সাগৰীয় ঢৌ বিষয়টিৰ সম্পৰ্কে আলোচনা কৰিম। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে সাগৰ নিশ্চয় দেখিছা। তোমালোকে সকলোৱে সাগৰ পাৰলৈ নিজে নগলেও বহুতেই নিশ্চয় টেলিভিছনৰ পৰ্দাত বা মোবাইল ফোনত সাগৰ দেখিছা। সাগৰৰ পানীভাগ সকলো সময়তে উঠা-নমা কৰি থকা দেখা যায়। সাগৰৰ ওপৰেৰে প্ৰবাহিত বতাহৰ হেঁচাত সাগৰ পৃষ্ঠত কিছুমান ঢৌ বা তৰংগৰ সৃষ্টি হয়। সাগৰত বলা বতাহে সাগৰৰ পানীভাগ এফালৰ পৰা ঠেলি লৈ গৈ কিছুমান প্ৰকাণ্ড ঢৌৰ সৃষ্টি কৰে। সাগৰৰ বুকুত জোৰেৰে বতাহ বলিলে প্ৰকাণ্ড ঢৌৰ সৃষ্টি হয়। ইয়াৰ বাহিৰেও সাগৰৰ তলত উৎপত্তি হোৱা ভূমিকম্প, আগ্নেয় উদগীৰণ আৰু জোৱাৰ ভাটাৰ বাবেও সাগৰত প্ৰচণ্ড ঢৌৰ সৃষ্টি হয়। ভূমিকম্পৰ ফলত সাগৰৰ বুকুত সৃষ্টি হোৱা প্ৰচণ্ড ঢৌক চুনামি বুলি কোৱা হয়। এই চুনামি শব্দটো এটা জাপানী শব্দ, অৰ্থাৎ জাপান ভাষাৰ পৰা এই শব্দৰ উৎপত্তি হৈছে। জাপানী ভাষাত চু মানে পোতাশ্ৰয় আৰু নামি মানে ঢৌ। জাপান দেশখন প্ৰশান্ত মহাসাগৰীয় আগ্নেয় বলয়ত অৱস্থিত। এই বলয়টো পৃথিৱীৰ ভিতৰতে প্ৰধান ভূমিকম্প প্ৰৱণ অঞ্চল, অৰ্থাৎ এই অঞ্চলটোত পৃথিৱীৰ ভিতৰতে সৰ্বাধিক ভূমিকম্প হয়। গতিকে জাপানত সঘনাই ভূমিকম্প হয় আৰু তাৰ ফলত চুনামিৰ সৃষ্টি হয়। ছাত্ৰ-ছাত্ৰীসকল, সাধাৰণতে চুনামিৰ উচ্চতা ১৫ মিটাৰমান হোৱা দেখা যায় আৰু ইয়াৰ গতিবেগ প্ৰতি ঘণ্টাত ৭০০ কিলোমিটাৰো বেছি হয়। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে নিশ্চয় বুজিব পাৰিলা সাগৰীয় ঢৌ মানে কি, সাগৰত কেনেদৰে ঢৌৰ সৃষ্টি হয়, সাগৰত সৃষ্টি হোৱা প্ৰচণ্ড ঢৌৰ কাৰণসমূহ, চুনামি মানে কি, চুনামিৰ উচ্চতা আৰু চুনামিৰ গতিবেগ, এইসমূহে তোমালোকক নিশ্চয় সহায় কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।